নমস্কাৰ আজি ভিডিঅ'টো মই যোৱাটো দেওবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেই আপোনালোকক দেখাবৰ কাৰণে আচলতে এইফালে মই পিঠা পনা বনাইছোঁ মিঠাই চিঠা বনাইছোঁ কিয়নো সোমবাৰৰ দিনাখন অৰ্থাৎ কালি আমাৰ ঘৰত অলপ অকণমানকৈ নাম এভাগ আছিলে আৰু সেইকাৰণে এইফালে মিঠাই চিঠাই পিঠা পনা কিবা কিবি বনাই লৈছোঁ দোকানৰ পৰা আনি খুৱাব পাৰোঁ কিন্তু নিজে কিবা হাতেৰে বনাই খোৱালে এনে ভাল লাগে ন সেইকাৰণে ময়ো পিঠা চিঠা মিঠাই চিঠাই কিবা কিবি বনাই লৈছিলোঁ আৰু এয়া হৈ গ'ল নেক্সট সোমবাৰ দিনাখন অৰ্থাৎ কালি ভিডিঅ' ৰাতিপুৱা বতৰটো বহুতেই ধুনীয়া কৰিছিলে অলপ কিনকিনকৈ বৰষুণ দিছিলে পাছলৈ বতৰটো ভালেই কৰিছিলে বাৰু এনেকুৱা বতৰ হ'লে ভালেই লাগে আৰু এইফালে আমাৰ ভকতসকলো অহা আৰম্ভ হৈছিল মই আৰু দেউতাই ভকতসকলক ভৰি হাত ধুৱাই আশীৰ্বাদ লৈছিলোঁ আৰু তেওঁলোকৰো এজন এজনকৈ ভকত অহা আৰম্ভ হৈ গৈছিল আৰু ভকত এজন আহিয়ে আমাৰ ঘৰত থকা নামঘৰ ভাগত চাকি তাকি লগাই লৈছিল পূজা চূজা কৰি ল'লে আৰু এইফালে বাকী কেইজন ভকতে ফল মূল কিবা কিবি এইবিলাক কাটিব মেলিব থাকে নহয় এইবিলাক কটা মেলা কৰি ল'লে আৰু এইফালে আমাৰ আইতাহঁতো আহিছিল এইবিলাক ধুনুৱে ভৰি হাত ধুৱাইছে আইতাহঁতক আশীৰ্বাদো লৈছে আৰু ইফালে ভকতসকল আহি তেওঁলোকো নাম আৰম্ভ কৰিছিল ভিডিঅ'টো বনাইছোঁ যেতিয়া অকণ সকলোবিলাক দেখাব লাগিব ন এইফালে নাম গাইছে আৰু এইফালে দদৈয়ে ক্ষীৰ বনাই আছে আৰু এয়া আমাৰ খুৰীয়ে চাহ দিবৰ কাৰণে মিঠাই চিঠাইবিলাক ৰেডি কৰিছে আৰু মিঠাই বুলি কওঁতে মই কি বনাইছোঁ কৈ দিছোঁ দেই গোলাপ জামুন ভাপত দিয়া পিঠা কালাকান্দ নাৰিকলৰ লাডু এইবিলাকে বনাইছিলোঁ কিন্তু বুনিয়া ভুজিয়াকেইটা কিন্তু কিনা হয় দেই আৰু এইফালে চাহ এটা লৈ পিনে খুৰী আৰু মই চাহ দিব গৈছিলোঁ ভকতসকলক আৰু চাহ এটা খাই আকৌ তেওঁলোকে নাম গোৱা ষ্টাৰ্ট কৰিছিল এবাৰ ভাগৱত পঢ়িব আৰু যিজনে ভাগৱত পঢ়িছে নহয় তেওঁ ইমান ধুনীয়াকৈ নাম গায় শুনিলে শুনি থাকিব মন যায় বহুত ভক্তি বিপৰীত ভৈলা জগন্নাথ ৰাখি আগতে বিদিত অৱস্থা শুভেতি শ্যামল হৰিৰ মেঘত জান বিজুলি সুচিৰ কিৰিতে কুণ্ডলে মুখ পদ্মক কান্তি লহলাতে অলকা জান ভ্ৰমৰাৰ পান্তি শুনিলেনে দুদৈ কিমান ধুনীয়াকৈ নাম গাইছে আৰু দুদৈসকলে নাম গাই আছে আৰু এইফালে গাঁৱলীয়া সমাজে গোপিনী মেলখন থাকেই নহয় এইফালে গোপিনী মেলো বহি আছিল যোনে যোনে মোৰ ভিডিঅ'বিলাক চাই এইটো অকল প্ৰথা মানে আমাৰ গাঁৱৰ ফালে হয়নে আপোনালোকৰ ফালে হয় জনাবচোন আৰু এইবিলাক সকলো হোৱাৰ পিছত প্ৰসাদ বিতৰণ হৈছিলে সকলোকে প্ৰসাদ দিলে প্ৰসাদ চুকাত আমি খাই ল'লোঁ আৰু প্ৰসাদ চুকাত খোৱা হোৱাৰ পিছত ভকতসকলক কিবা এটা দিব লাগে ন আৰু সেই হেতুকে দেউতা আৰু মই এখনি বস্ত্ৰ আৰু কিবা এটা অৰিহণা দি ভকতসকলক সেৱা কৰিলোঁ আৰু এয়া দুদৈসকল যাব ওলাইছে আৰু দুদৈসকলকো আমি বিদায় দি ল'লোঁ কালি দিনটো কামভাগ বহুত ধুনীয়াকৈ নিয়ৰিতকৈ হৈ গৈছে ভকতসকল গ'ল ভালকৈ যোৱাৰ পিছত যিকেইজনে নাম গাইছিলে পাঠ পঢ়িছিলে তেওঁলোকতো ৰাতিপুৱা একো নোখোৱাকৈ আহে ন সেইকাৰণে তেওঁলোকৰ কাৰণে বইল হ'লেও ভাত খোৱাৰ ব্যৱস্থা কৰিছিল আৰু তেওঁলোকে বহুত আনন্দমনেৰে ভাত খাই গৈছিল বেলেগ দিনত আমাৰ ঘৰত নাম পাতিলে ভাতৰ ব্যৱস্থা কৰে এইবাৰ ক্ষীৰ খুৱাই থৈছিল সেইকাৰণে মনটো ভাল লগা নাছিলে কাৰণে আমিও তেওঁলোকৰ কাৰণে ভাতৰ যোগাৰ কৰিছিলোঁ আৰু এইফালে আমাৰ পেহী থাকি গ'ল নহয় পেহী আকৌ বোলে আম খাম এয়া পেহী থাকিলে মৰমবিলাকে বেলেগ হয় নহয় তেওঁ আম কাটিলে আৰু আমি কলপাত পাতি একদম ৰখি আছোঁ আম চাম খাই ল'লোঁ আৰু দিনটো এনেকৈ পাৰ হৈ গ'ল কালি দিনটো তেনেকৈ পাৰ হৈ গ'ল আজিলৈ সোমবাৰ কেনেকুৱা লাগিছে